হেল্ল' এভৰিৱান, আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। এয়া পাহাৰৰ ৰাস্তা দি মই ডাইৰেক্ট বেলতলা বজাৰলৈ গৈ আছোঁ। যিহেতু খোৱা বস্তু কি পাওঁ তাকে বিচাৰি গৈছোঁ। এয়া চাই থাকিব ভিডিঅ'টো। বজাৰত আজি মই কি কিনো। কেনেকৈ বাইদেউ সৰফুলিটো 10 টকা এভাগত এইটো দি দিয়কচোন। এই বাইজনী শুই আছিলে, মই আহি জগাই দিয়া নিচিনা হ'ল আহি কিনে। এই চকুকেইটা বেচেৰীজনী চকুকেইটাকে মেলিব পৰা নাই। এইটো গুচাই কিনে খাই ন? কিমানকৈ এইটো? 20 টকা। 10কৈ লয় দেখোন, কম নহয়। আৰু কেঁকুৰা কেনেকৈ দি আছে? 50 টকা পোৱা। 150 টকা। এক কেজি নালাগে, অকণমান দিয়ক। এইটো হেৰি এয়াই এইফালে পলুকে লৈ আহিলোঁ। মই বেলেগ একো নল'লোঁ, যিহেতু ইমান এটা বনাব নোৱাৰোঁ। তো সেইটো কাৰণে পলু ল'লোঁ। প্ৰথমতেই পলুকেইটা খাই বহুতেই টেষ্টি লাগে। ফাৰ্ষ্টতে মই ইয়াক কি কৰোঁ চাই থাকক। এইফালে কেৰাহী পাতি ল'লোঁ। সিহঁতক ভালকৈ উতলোৱা হ'ব। এইবিলাক জিন্দা হৈ আছে, চাই থাকক কেনেকুৱা কৰি আছে। উতলিছে, উতলি অলৰেডি হৈ গৈছে। ইহঁতক পিঁয়াজ কাটি লৈছোঁ। পিঁয়াজটো কাটি লৈছোঁ। পলুকেইটা দুটা ভাগ কৰি লৈছোঁ মাজেদি। ইফালে কেৰাহী গৰম হৈ গ'ল। ইয়াতে মই পিঁয়াজটো দিছোঁ, জলকীয়া, পিঁয়াজ গোটেইখিনি দি দিম। মই এতিয়া পিঁয়াজখিনি ভালকৈ অলপমান ভাজি ল'ম। তাৰপিছত ইয়াতে মই পলুকেইটা দি দিম। এয়া পলুকেইটা মই দি লৈছোঁ। মজাকৈ ফ্ৰাই কৰিম। আৰু ইয়াতে দি দিলোঁ হালধি, নিমখ, এই দুটা দি লৈছোঁ। নিমখ অলপ দি দিছোঁ। আৰু ইয়াত ভালকৈ ভাজি লোৱা হ'ব। খাবৰ কাৰণে এতিয়া ৰেডি। আৰু মই লগতে আনিছিলোঁ মিছা মাছ। সেই মিছা মাছকেইটাও ভালকৈ বাছি ল'লোঁ। ধুনীয়াকৈ বাছি লৈ ইয়াক ফ্ৰাই কৰিছোঁ। মজাকৈ ফ্ৰাই কৰি খাব লাগে আৰু। এয়া ফ্ৰাই কৰি হৈ গ'ল। এতিয়া খাব লাগে। মই খানালৈ আহিছোঁ আজি, ধামাকা খানা। এইটো আপুনি দেখিবলৈ পাইছে, পলু আনিছোঁ বেলতলা বজাৰৰ পৰা। ইয়াত খাম আজি। তাৰপিছত আনিছোঁ এয়া পলু ভাজি। এইফালে আছে মিছা মাছ, এইফালে আছে ভেকুৰী তিতা, যিটো খাই মই বহুতেই ভাল পাওঁ। আৰু এইফালে লৈছোঁ এক টুকুৰা তিয়ঁহ। এইফালে মিছা মাছৰে হয়, মিছা মাছৰ এয়া গ্ৰেভি বনাইছিলে। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে চবেই চাই থাকক। এইটো বস্তু মই কেনেকৈ খাওঁ, বহুতেই টেষ্টি হয়। ট্ৰাই কৰিছোঁ এইটো। মজা। ভাত আজি শুকানকৈ লৈছোঁ। অলপ ইয়াৰে গ্ৰেভি লৈ লৈছোঁ, মাছৰ গ্ৰেভিটো লৈ লৈছোঁ। এইটো পলু ফ্ৰাই পিঁয়াজৰ লগত মজা হৈছে। এইটো ভেকুৰী তিতা। খাব লাগিব।
গ্ৰেভিটো লৈ লৈছোঁ ইয়াৰে। আজি যিহেতু দালি চালি নাই, মজা লাগিছে, মজা। অলপ সানি লওঁ এইটো। পলুটো মই কেনেকৈ বনাইছোঁ তাৰ এটা ভিডিঅ' মই দিম, কেনেকৈ বনাইছোঁ, কিমান কষ্ট কৰি বনাইছোঁ। বেলতলা বজাৰত বিচাৰি বিচাৰি গৈ কেনে আনিছোঁ। এইকেইটা ফিনিচিং কৰি দিওঁ। পলু ফ্ৰাই বহুত টেষ্টি হয় খাবলৈ। বহুত জ্বলা। পলু খাই কোনে কোনে ভাল পায় জনাব, কমেণ্টত লিখি পঠাব। কোনে কোনে ভাল পায়, কোনে কোনে বেয়া পায় সেইটোও লিখিব। যোনে খাই পাইছে সেইটোও লিখিব, যোনে নাই পোৱা এতিয়ালৈকে তেওঁলোকেও লিখি পঠাব। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। লাইক, শ্বেয়াৰ আৰু কমেণ্টটো কৰিব। কোনে কোনে চাই আছে গম পোৱা যাব তেতিয়া। ঠিক আছে, তেতিয়ালৈকে।